নমস্কাৰ সকলোকে ওয়েলকাম ব্যাক টু আৱাৰ ইউটিউব চেনেল আশা কৰোঁ আপোনালোক সকলোৰে আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে আজি আপোনালোকক দেখাম পৃথিৱীৰ আটাইতকৈ ডাঙৰ থিম পাৰ্ক ইউনিভাৰ্চেল ষ্টুডিঅ'জ হেৰি পটাৰ মুভিজ জুৰাছিক পাৰ্ক আদিৰ কথা নুশুনা মানুহ চাগে কোনো নাইয়ে হয়নে আৰু আমাৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক কাৰণ আমি লাষ্টত দেখাম জুৰাছিক পাৰ্কৰ গোটেই ফুল ৰাইডটো ইউনিভাৰ্চেল ষ্টুডিঅ' আহিলে আপোনালোকে এক্সপেক্ট কৰিয়ে আহিব যে ইয়াৰ এন্ট্ৰেন্সত বহুত দীঘল লাইন থাকিব আপোনালোকে গেছ কৰিছেই চাগে আমি ক'ত আছো হেৰি পটাৰ মেজিকেল ৱৰ্ল্ড আমি এইখন ট্ৰেইনতে আহিলো সেয়াও বিনা টিকেটত হগস্মিথ ভিলেজখন এক্সপ্ল'ৰ কৰিয়ে আছিলোঁ আৰু দেখিলোঁ উইজাৰ্ডবোৰৰ ফাইট চলি আছে আমি এতিয়া হগৱাৰ্ড কেছলত সোমাম আৰু ভিতৰত কি ৰাইডছ আছে চাওঁ বাপৰে কেনেকুৱা লাগিছে নহয় মই বুজাব নোৱাৰোঁ এটা ৰাইড কৰিব কাৰণে ইমান দীঘল নাই আৰু আমি যে চব কমপ্লিট কৰিব পাৰিম হগৱাৰ্ড কেছলৰ ভিতৰত সোমাই আমাক নিজকে ইয়াৰে এটা ষ্টুডেণ্ট নিচিনা ফিল হৈছে ফাইনেলি আমি ৰাইডটো কৰিম এতিয়া মজা লাগিলে সৰুতে মই ভাবি আছিলোঁ একদম লিটাৰেলি ৱেইট কৰি আছিলোঁ মোৰ হগৱাৰ্ডছ লেটাৰটো কেতিয়া আহিব কিন্তু নাহিলে বহুত দিন পিছতহে ৰিয়েলাইজ হৈছিল যে এইটো নাহে একচুৱেলি কিন্তু মই সদায় ভাবিছিলোঁ সঁচাকৈ আহে চাগে সৰুতে আৰু এতিয়া আজি চিৰিয়াছলি ৰাইডটো এনেকুৱা ভাল লাগিলে ন মানে ইজি আছিলে ৰাইডটো বাট ফিলটো দিছে ফিলটো পূৰা দিছে এতিয়া আমি হলিউডৰ বিভিন্ন মুভি বেলেগ বেলেগ মুভি
ৰিয়েল শ্বুটিং হৈছিলে তাৰ ছেটবোৰৰ টুৰত যাম আৰু কিবা পাৰিলে দেখাম আপোনালোককো কিছুমান ৰাইড আমি দেখাব যেনেকৈ হগৱাৰ্টছ ৰাইডটো দেখাব বিচাৰিছিলোঁ কিন্তু ফোন কৰি যাব বুলি ভয় লাগি নেদেখালোঁ তো কিবা যদি পাৰোঁ দেখাম ইয়াতে লাইনকে ষ্টুডিঅ'ছবোৰ আছে আৰু কিছুমানত এতিয়াও শ্বুটিং চলিয়ে আছে কেমেৰাত চাগে আচল মানে অৰিজিনেল টাইপে লাগিব আচল বিল্ডিং টাইপে লাগিব কিন্তু ইয়াতে ৰিয়েল নহয় বুলি গম পায় এনেকৈ উইণ্ড'বোৰ সৰু কৰি দিছে Set or not? They're all fake. এতিয়া আমি কিংকঙত শ্বুটিং হৈছিলে সেই ছেটটোলৈ গৈ আছোঁ গাড়ীখন চিনি পাইছেনে জুৰাছিক ৱৰ্ল্ড মুভিত এইখন গাড়ীয়ে ব্যৱহাৰ হৈছিলে এনেকৈ বৰষুণ দিয়ে বৰষুণ টাইপে লাগিছিলে Oscar winner Brad Pitt. I guess speaking of cowboys, let's see if you guys recognize these two cowboys. Two of them. Hollywood setat ahi gol ki gane khub khush দেখাবৰ কাৰণে মিউজিয়াম বনাবৰ কাৰণে ইহঁতে এনেকৈ বনাই থৈছে বিল্ডিং বনাবৰ কাৰণে There is another shark in the water. This one looks bigger. I think they caught the wrong shark. This is not good. Not good at all. Not for George. Yes, the nice guy. Really fast. Not promising so much. Real feel not real fire hai jo oh baap re hosa grom se re এইখন কিন্তু ফেক এৰোপ্লেন নহয় এইখন এখন ৰিয়েল বয়িং এয়াৰক্ৰাফ্ট আৰু সিহঁতে মুভিৰ কাৰণেই কিনি ডেষ্ট্ৰয় কৰি লৈছে আমি হগৱাৰ্টছত লাঞ্চ কৰিব আহিছোঁ আৰু চাৰিওফালে বিল্ডিংটো চাই পুৰা ফিল আহিছে হগৱাৰ্টতে আছোঁ সঁচাকৈ আমি এতিয়া ক'ত গৈ আছোঁ জানেনে জুৰাছিক ৱৰ্ল্ড
লাইনত লাগিছোঁ যোনটো লাইনত লাগিছোঁ 1.5 ঘণ্টা আমি লাইনত ৰখিছোঁ Jurassic World চাবৰ কাৰণে Good to go. It's about 12. Thank you. Oh my god. Very cool. Titi जाऊंगा? पूरा टीटी दबा देते. पूरा. Yes. In the age of dinosaurs, a vast ocean was home to explosion life at the top of the food chain. In moments, we will enter the undercover homes of Jurassic World. Hold all boats in safe zone. Clear here. Please remain calm. We have assets out of containment and don't stop away. In the meantime, please. আৰু লাষ্টৰ পাৰ্টত মই চকু মুদি দিলোঁ আই ডোণ্ট ন' কি ডাইন'ছৰ ওলালে চকু মুদি একো ডাইন'ছৰ নাখালে ভাল লাগিছে কিন্তু ষ্টুডিঅ'ৰ গোটেইকেইটা ৰাইড আপোনালোকক একেটা ভিডিঅ'তে আমি দেখাব নোৱাৰিলোঁ আৰু বাকীকেইটা ৰাইড আমাৰ নেক্সট ভিডিঅ'টোত আহি আছে আমাৰ যদি এইটো ভিডিঅ' ভাল লাগিছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব থেংক ইউ